গাইজ কি খবৰ ভালনে আশা কৰিছোঁ সকলোৰে ভালেই আছে আৰু মোৰো ভালেই আছে দিয়ক। আজি মই বনাব গৈ আছোঁ একদম সৰু মাছৰ জোল থেকেৰা টেঙাৰ লগত। তাৰ কাৰণে আমি প্ৰথমত কেৰাহীটো বহাই অলপমান সৰিয়হ তেল দি দিছোঁ। তাৰপিছত মই আদা, নহৰু, জলকীয়া, বিলাহী মিলাই এটা পেষ্ট বনাই লৈছিলোঁ। সেইখিনিও মই তাত অলপ ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত মই থেকেৰা টেঙাখিনি অলপমান পানীত তিয়াই থৈ দিছোঁ। তাৰপিছত মই পেষ্টখিনিত অকণমান নিমখ আৰু হালধি দি পিনে ভালকৈ ভাজি লৈছোঁ। মাজতে এটা কথা ক'লোঁ গাইজ, মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইফালে চব মোৰ গ্ৰেভিখিনিও ভাজা হৈ গৈছে। এই ৰেচিপিটো একচুৱেলি বেংগলীত মাছৰ কৰু বুলি কয়। আজি মই কিন্তু থেকেৰা টেঙা দি বনাইছোঁ। গৰমত অকণমান টেঙা কিবা ঝোল খাব মন যায় না, সেইকাৰণে মই অকণমান থেকেৰা টেঙাও দি দিছোঁ। তো গ্ৰেভিখিনি ভাজা হোৱাৰ পিছত মই অকণমান পানী দি দিছোঁ অলপমান। তাৰপিছত ফ্ৰাই কৰা মাছখিনিও মই তাত দি দিছোঁ। এই সৰু মাছখিনি ইয়াত দিয়াৰ পিছত অকণমান 5 মিনিটমান উতলিবলৈ দিব। 5 মিনিটমান উতলা হোৱাৰ পিছত থেকেৰা টেঙাখিনিও তাত দি দিব। এইখিনি দিয়াৰ পিছত আকৌ 10 মিনিটমান উতলাই ল'ব। তাৰপিছত চাওক আমাৰ একদম সৰু মাছৰ জোল খাবৰ কাৰণে ৰেডি হৈ গ'ল, যিটো গৰমত খাবৰ কাৰণে বহুত টেষ্টি লাগিব। তো আজিলৈ ইমানতে গাইজ, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। নেক্সট আকৌ লগ পাম, বাই বাই।